Hello everyone, welcome back to my YouTube channel Assam Online Study. বন্ধুসকল আজিৰ ভিডিঅ'টোত যিকোনো কম্পাৰেটিভ এক্সামৰ বাবে অতিকৈ প্ৰয়োজনীয় 1000টা লুচেন্ট জিকেৰ পাৰ্ট 2 লৈ আহিছো। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কোৱেশ্চন হৈছে ভাৰতৰ মৰুভূমিৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে থাৰ মৰুভূমি। নেক্সট কোৱেশ্চন পৃথিৱীখন নিজৰ অক্ষত কোন দিশত ঘূৰি থাকে? ইয়াৰ এনসাৰটো হৈছে পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে। নেক্সট কোৱেশ্চন উজ্জয়িনী কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে উজ্জয়িনী হিপ্ৰা নদীৰ পাৰত অৱস্থিত। আৰু নেক্সট হৈছে তলৰ কোনটো ধাতু বিদ্যুতৰ আটাইতকৈ পৰিবাহী? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে ৰূপ। নেক্সট কোৱেশ্চন গোবৰ গেছত যিটো মূলত পোৱা যায় সেয়া হ'ল? ইয়াৰ এনসাৰটো হৈছে মিথেন গেছ গোবৰ গেছত পোৱা যায়। আৰু স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মোৰ লাগিব কোনে কৈছিলে? এয়া কৈছিলে লোকমান্য তিলক। নেক্সট কোৱেশ্চন ৰাজ্যসভাৰ সদস্যসকল কিমান সময়ৰ বাবে নিৰ্বাচিত হয়? কাৰেক্ট এনসাৰটো হ'ল 6 বছৰৰ কাৰণে। নেক্সট কোৱেশ্চন হৈছে হিন্দী ভাষাৰ কোনটো লিপি? হিন্দী ভাষাৰ লিপিটো হ'ল দেৱনাগৰী। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ তাৰকা ৰাজ্যখনৰ নাম কি? কাৰেক্ট এনসাৰটো হ'ব হাতীপটি। হিন্দী ভাষাৰ প্ৰথম কাকতখন কোনখন আছিলে? আনসাৰটো হৈছে উদন্ত মাৰ্তণ্ড। নেক্সট কুৱেশ্যন তুলসীদাসৰ ৰামচৰিত মানস হিন্দী ভাষাৰ কোনটো উপভাষাত লিখা হৈছে? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে সময়কাল। হাৰিয়ানা ৰাজ্যিক কবি বুলি কাক কোৱা হয়? ইয়াৰ এনসাৰটো হৈছে উদয়ভানু হানছক হাৰিয়ানা ৰাজ্যিক কবি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন হৈছে আধুনিক অলিম্পিক গেমছ কেতিয়া আৰু ক'ৰ পৰা আৰম্ভ হৈছিলে? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল 1896 চনত এথেন্সৰ পৰা আৰম্ভ হৈছিলে। কোনটো খেলত ভাৰতৰ অলিম্পিক গেমছত 8বাৰ স্বৰ্ণ পদক লাভ কৰিছিলে? ইয়াৰ এনসাৰটো হৈছে হকী খেলত। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ শেষবাৰৰ বাবে ক'ত কেতিয়া হকীৰ স্বৰ্ণ পদক লাভ কৰিছিলে? ইয়াৰ এনসাৰটো হৈছে 1980 চনত মস্কোত। আৰু নেক্সট কুৱেশ্যন কিমান বছৰ পাছত অলিম্পিক গেমছ আয়োজন হয়? এনসাৰ হৈছে 4 বছৰ পাছত অলিম্পিক গেম আৰম্ভ হয়। নেক্সট কুৱেশ্যন হৈছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত আছে? এনসাৰটো হ'ল ছুইজাৰলেণ্ডত আছে। আৰু দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈ পৰিছিলে? দিল্লী ভাৰতৰ ৰাজধানী হৈছিল 1911 চনত। নেক্সট কুৱেশ্যন হৈছে অলিম্পিকৰ পতাকাত কিমান বৃত্ত আছে? অলিম্পিকৰ পতাকাত 5টা বৃত্ত আছে। আৰু এটা অলিম্পিকত সৰ্বাধিক সোণৰ পদক লাভ কৰা খেলুৱৈজন হৈছে? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে মাইকেল ফেল্পছ। নেক্সট কুৱেশ্যন আমলাত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়? এনসাৰটো হৈছে ভিটামিন চি আমলাত প্ৰচুৰ পৰিমাণে পোৱা যায়। আৰু সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিলে? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিলে সংবিধান সভাৰ স্থায়ী সভাপতি। নেক্সট কুৱেশ্যন হৈছে ভাৰতে কোন বছৰত প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিলে? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে 1900 চনত ভাৰতে প্ৰথম অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিলে। আৰু অলিম্পিক গেমছত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিলে? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে কৰ্ণম মালেশ্বৰী আছিলে। নেক্সট কুৱেশ্যন বেদলৈ উভতি যোৱা শ্লোগানটো কোনে দিছিলে? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে মহৰ্ষি দয়ানন্দ। বিখ্যাত পতাকা গীত ঝাণ্ডা উচা ৰহে হামাৰা কোনে ৰচনা কৰিছিলে? এনসাৰ হৈছে শ্যামলাল গুপ্ত পাৰ্ষদ। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ কোনটো জাতীয় চৰাই? ভাৰতৰ জাতীয় চৰাই হৈছে ময়ূৰ। আৰু ভাৰতৰ জাতীয় জলজ প্ৰাণী কোনটো আছিলে? গংগা ডলফিন আছিলে ভাৰতৰ জাতীয় জলজ প্ৰাণী। নেক্সট কুৱেশ্যন হ'ল ভাৰতীয় জাতীয় ফল? ভাৰতৰ জাতীয় ফল হৈছে আম। আৰু ভাৰতীয় জাতীয় ফুল হ'ল পদুম ফুল। নেক্সট কুৱেশ্যন হৈছে পংগল কোনখন ৰাজ্যৰ উৎসৱ? ইয়াৰ আনসাৰটো হৈছে তামিলনাডুৰ। আৰু ভাৰতৰ জাতীয় খেল হৈছে হকী খেল। নেক্সট কুৱেশ্যন ভাৰতৰ জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে 3:2। ভাৰতৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিলে? ভাৰতৰ জাতীয় সংগীত ৰচনা কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে। আৰু নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ জাতীয়
ভাৰতৰ কোনটো জাতীয় সংগীত? ভাৰতৰ জাতীয় সংগীত হৈছে বন্দে মাতৰম। আৰু ভাৰতৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিলে? জাতীয় সংগীত ৰচনা কৰিছিলে বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যন, কোনে প্ৰথমে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি অভিহিত কৰিছিলে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু। আৰু আমাৰ ৰাষ্ট্ৰীয় পঞ্জিকা কোনখন? আমাৰ ৰাষ্ট্ৰীয় পঞ্জিকাখন হৈছে শক সংবাদ। নেক্সট কুৱেশ্যন, জাতীয় সংগীত গোৱাৰ সময়সীমা কিমান? জাতীয় সংগীত গোৱাৰ সময়সীমা হৈছে 52 ছেকেণ্ড। আৰু আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিলে? আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে হামিদ দয়ানন্দ সৰস্বতী। নেক্সট কুৱেশ্যন হৈছে পেচমেকাৰ শৰীৰৰ কোনটো অংশৰ লগত জড়িত? কাৰেক্ট এনচাৰ হৈছে হৃদয়। আৰু মানৱ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়? কাৰেক্ট এনচাৰ হৈছে পিটুইটাৰী গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন হৈছে কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ ৰূপ কোনটো? কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ ৰূপ হৈছে হীৰা। আৰু এক্স-ৰে কোনে আৱিষ্কাৰ কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ল ৰন্টজনে এক্স-ৰে আৱিষ্কাৰ কৰিছিলে। নেক্সট কুৱেশ্যন হৈছে মানুহে প্ৰথমে কোনটো ধাতু ব্যৱহাৰ কৰিছিলে? এনচাৰ হৈছে তামা। আৰু মহাকাশচাৰীৰ বাবে বাহিৰৰ আকাশখন কেনেকুৱা দেখা যায়? কাৰেক্ট এনচাৰটো হৈছে কলা দেখা যায়। নেক্সট কুৱেশ্যন হ'ল দূৰবীন কোনে আৱিষ্কাৰ কৰিছিলে? দূৰবীন আৱিষ্কাৰ কৰিছিলে গেলিলিও। আৰু দিল্লীত অৱস্থিত মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম কি? কাৰেক্ট এনচাৰটো হৈছে ৰাজঘাট। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ প্ৰথমখন ৰেল ক'ৰ পৰা ক'লৈ চলিছিলে? কাৰেক্ট এনচাৰটো হৈছে মুম্বাইৰ পৰা থানালৈ চলিছিলে। আৰু ভাৰতৰ প্ৰথমবাৰৰ বাবে কোনখন চহৰ মেট্ৰ' ৰেল সেৱা আৰম্ভ হৈছিলে? এনচাৰটো হৈছে কলকাতাত প্ৰথমবাৰৰ মেট্ৰ' ৰেল চলাচল কৰিছিলে। নেক্সট কুৱেশ্যন হ'ল ভাৰতত কোন চনত ৰেলপথ আৰম্ভ হৈছিলে? কাৰেক্ট এনচাৰটো হৈছিলে 1853 চনত ভাৰতত প্ৰথম ৰেল ষ্টাৰ্ট হৈছিলে চলাচল কৰিছিলে। আৰু প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিলে? প্ৰথম ভাৰতীয় মহাকাশচাৰী হৈছে ৰাকেশ শৰ্মা। আৰু সি 1984 চনত মহাকাশলৈ যাত্ৰা কৰিছিলে। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন আছিলে? এনচাৰটো হৈছে শ্ৰীমতী সুচেতা কৃপলানী আছিলে ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।